হেল্ল' বন্ধু বান্ধৱীসকল, মই স্নিগ্ধা ইনফো আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ এটি নতুন ভিডিঅ' লৈ। থাম্বনেইল দেখি অনুমান কৰিব পাৰিছে চাগে আজি মই কি দেখাব গৈ আছোঁ। হয়, আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে হয়। আজি দিনটোনো কেনেকৈ পাৰ কৰিলোঁ তাকে আপোনালোকক অলপ দেখাওঁ। আপোনালোক সকলোৱে চাই থাকিব দেই। বাৰ্থডে বুলি এই টি চাৰ্টটো কালি তেওঁ নলয়, মই জুই জবস্তি লোৱা বাৰ্থডে বুলি কিবা এটা লয়, এইটো ল'লে। আৰু আপোনাৰ এনেকুৱা এনেকুৱা এটা লৈছে না, কি বুলি কয় নাজানো আৰু। এয়া বজাৰৰ পৰা মাংস আনিলে, মুৰ্গী মাংস। এয়া এতিয়া ধুই ল'লোঁ, এতিয়া দেখাই আছোঁ, আপোনালোকে চাই থাকিব আজিৰ ৰেচিপি। দিনত ফ্ৰাই খাওঁ আৰু ৰাতিলৈ কি খাওঁ চাই থাকিব আপোনালোকে। চিকেন ফ্ৰাই কৰিবৰ কাৰণে এইখিনি ল'লোঁ আৰু এয়া দুটা পিঁয়াজ এনেকৈ কাটি ল'লোঁ আৰু আদা অলপ থেতেলাই ল'লোঁ আৰু এয়া জলকীয়া। এতিয়া কেৰাহীত তেল দি দিলোঁ, দি পেলাই এতিয়া তেল গৰম হয় মানে নিমখ হালধি দিয়াই হ'ল আৰু এয়া নিমখ দি এইখিনি মেৰিনেট কৰি ল'ম। তাৰপিছত এয়া তেল গৰম হ'ল, পিঁয়াজ দি দিলোঁ, লগতে ইয়াত জলকীয়াও দি দিলোঁ আৰু মাংসখিনিও দিলোঁ আৰু থেতেলাই দিয়া আদাখিনিও দি দিলোঁ। এয়া এতিয়া অলপ সময় ভাজিছোঁ। এয়া 5 মিনিটমান ভজাৰ পিছত ৰং চেঞ্জ হ'ল। ইয়াত মানে মিহিকৈ কুটি নহৰু 4 ফুটমান দি দিছোঁ। এতিয়া আকৌ অলপ লৰাই দিম, লৰাই পেলাই ইয়াত অলপ চিকেন মছলা দি দিলোঁ। চিকেন মছলা দি আকৌ লৰাই দিছোঁ। চিকেনখিনি ভাজি থাকোঁতে গেছটো ল' মিডিয়াম কৰি আছোঁ আৰু এতিয়া শেষৰ ফালে চিলি পাউডাৰ অলপ দি দিলোঁ। এয়া আমাৰ ফাইনেল চিকেন ফ্ৰাই। এনেদৰে ফ্ৰাইড চিকেন কৰিবলৈ 20 পৰা 25 মিনিট সময় লাগে, হৈ যায়। এয়া আমাৰ থালি ৰেডি, এতিয়া মই খাম। এনেদৰে ফ্ৰাইড চিকেন কোনে কোনে ভাল পায় কমেণ্টত লিখিবলৈ নাপাহৰিব আকৌ দেই। আজি বাৰ্থডে উপলক্ষে আমি এতিয়া কেক কাটিব। এয়া কেক আনিলোঁ, দিয়া কেক কাটিব, আপোনালোকে চাব দেই। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মুনু, হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে। Thank you. আৰু তোমাক মোৰ ষ্টেটাছত বহুতে শুভেচ্ছা দি আছে, তেওঁলোকক তুমি ভিডিঅ'টোৰ পৰাই কৈ দিয়া। Thank you সকলোলৈ বাৰ্থডে উইচ কৰাৰ কাৰণে। সকলোলৈ সৰুকৈ আজি ৰুমতে আমি দুজন অকলে ভাড়া থাকোঁ, তাতে আমি আজি বাৰ্থডে চেলিব্ৰেট কৰিলোঁ সৰুকৈ। ইয়াৰ পিছত দেখাই আছোঁ মোৰ ৰাতিৰ ৰেচিপি খুৱাই দিব নোৱাৰা। মোকে খুৱাব লাগে নেকি? আচ্ছা, এয়া মোক খুৱাই দিছোঁ, অকণমান সানিও দিছোঁ, অকণমান দিছোঁ আৰু দিয়া দিয়া। টেষ্টি। পিছৰখিনি আপোনালোকে চাই থাকিব। আজি বনাবলৈ গৈ আছোঁ চিকেন বিৰিয়ানী। অতি সহজে কেনেকৈ চিকেন বিৰিয়ানী মই বনাওঁ আপোনালোকে চাই থাকিব। ডাঙৰ চাইজৰ কেঁচা পিঁয়াজ দুটা কাটিলোঁ আৰু এয়া আদা নহৰু পেষ্ট কৰি ল'লোঁ। এয়া তেজপাত আৰু এয়া চিকেনখিনি মই দিনতে অলপ নিমখ হালধি দি ফ্ৰাই কৰি থৈছোঁ। আৰু এয়া জিৰা ৰাইচখিনি আধা ঘণ্টামানৰ আগতেই ধুই থলোঁ। কেৰাহী পাতি দিলোঁ। এয়া মানে দিনৰ মাংস ভজা তেল আছিলে, তাতে বনাই দিম। এয়া পিঁয়াজ দি দিলোঁ। আচলতে বিৰিয়ানী ৰেচিপিটো কুকাৰতে বনাব পাৰি, কিন্তু মাংসও মোৰ সৰহ হৈছে, সেইকাৰণে কেৰাহীটোতে বনাই লৈছোঁ। নিমখ দিলোঁ, এয়া হালধি দিলোঁ, এয়া ধনিয়া পাউডাৰ দিলোঁ আৰু এয়া জিৰা গুড়ি দিলোঁ। এইখিনি দি অলপ লৰাই ল'ম। অলপমান চেনি দি দিম এতিয়া। তাৰপিছতে এয়া চেনি দিলোঁ। এতিয়া অলপ সময় ভাজি তাৰপিছতে ইয়াত নহৰু আদা পেষ্টখিনি দিলোঁ ভাজি হোৱাৰ পিছত। তাৰপিছত আকৌ অলপ সময় লৰাই দি মাংসখিনি দি দিম। মাংস দি দিলোঁ এতিয়া অলপমান ভাজিম।
আচলতে প্ৰচেছটো হ'ল আপোনালোকে মাংস যেনেকৈ বনায় তেনেকৈ বনাই ল'ব। তাৰপিছতে কি কৰিব লাগে ভিডিঅ'টো শেষলৈকে চাওক। মাংসখিনি সিজিবলৈ ঢাকনা লগাই দিলোঁ, অলপ সময় ভাজোঁ। তাৰপিছত ইয়াত ঢাকনা উঠাই চিলি পাউডাৰ দিলোঁ আৰু অলপমান মিট মছলা দিম। এতিয়া মিট মছলা দিলোঁ আৰু গৰম মছলা দি দিম। দি লৈ লৰাই পেলাই পানী দি দিম। লৰাই পানী দি দিলোঁ। এতিয়া উতলি আছে, সেয়া মাংস প্ৰায় হৈছে, মাংস সিজিছে। এতিয়া মই কি কৰিম চাই থাকক। বিৰিয়ানীত যিমানখিনি চিকেন প্ৰয়োজন হয় সেইখিনি আমি কুকাৰলৈ উলিয়াই লৈছোঁ। সেয়া উলিয়াই লৈ চাই থাকক। ইয়াৰ পিছতে মই কুকাৰত গেছ জ্বলাই ল'লোঁ। ইয়াতে 2টা ডিম দি দিছোঁ আৰু সেয়া জিৰা ৰাইচখিনি দি দিছোঁ। দি লৈ পানী দিম। পানী আপোনালোকে ইচ্ছা কৰিলে গৰম পানী দিব পাৰে, মই ঠাণ্ডা পানী ঢালিলোঁ আৰু এচামুচ ঘি দি দিলোঁ। আৰু এতিয়া লং ইলাচি ডালচেনি অকণ থেতেলাই দি সাফৰ মাৰি দিলোঁ। এতিয়া চিটি 2টা মাৰিব আৰু হৈ যাব। বিৰিয়ানীত দিয়া পানীটো চাউল যিমান লয় সিমান জোখতে দিব। যদি এগিলাচ চাউল বনাইছে আৰু এগিলাচ পানী দিলেই হৈ যাব। এতিয়া আমি খাওঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই আহি আছোঁ আজিলৈ। বাই।